হেল্ল' গাইজ গুড মৰ্ণিং। চ' আজি ৰাতিপুৱা শৰীৰ চৰ্চা কেন্দ্ৰৰ পৰা উভতোতে ভাবিলোঁ যে কেইটামান চব্জি লৈ লওঁ। চ' আহি দেখিছোঁ এতিয়া মই অহাৰ পিছত দোকান খুলিছে। চ' মই এতিয়া লাহেকৈ কেইটামান চব্জি ল'লোঁ। লৈ মেলি পেলাই এতিয়া আহি গ'লোঁ ঘৰলৈ, আৰু ঘৰত আহি দেখিছোঁ বছে পৰা আম কাটি থৈছে আচাৰৰ কাৰণে। এতিয়া সুন্দৰকৈ খাই বৈ পেলাই ময়ো ওলাই গ'লোঁ দোকানলৈ, আৰু আজি দোকান খোলাৰ লগে লগে ময়ো মিটাৰটো খুলি হাতত লৈ ল'বলগীয়া হ'ল। মানে আজি মোৰ মিটাৰটো বেয়া হৈ গ'ল, তাৰপিছতে মই দাদাক মাতি পেলাই চেঞ্জ কৰাই ল'লোঁ। তাৰপিছত এতিয়া দোকানত এটা এটাকৈ পূৰা কাষ্টমাৰ ভিৰ হৈ গৈছিলে। মানে চবৰে আজি বেলেগ বেলেগ কাম, কাৰোবাৰ ফৰ্ম ফিল আপ, কাৰোবাৰ ফটো ওলোৱা। চ' মই ভিৰ হোৱা দেখি কাইফকে ক'লোঁ বোলো ফটোকেইখন কাটি দিয়া। ত' সিও মোক মানে অলপ যেন তেন হেল্প চেল্প কৰি দিলে। তাৰপিছত আজি আকৌ মই পাই গ'লোঁ বিৰিয়ানী পাৰ্টি। মানে কালি আমাৰ অংকুৰ ভাইটিৰ মানে বাৰ্থডে গৈছিলে। চ' সি আজি ইফানকে মোকে বিৰিয়ানী পাৰ্টি খোৱালে। চ' ময়ো ভাবিলোঁ বোলো বিৰিয়ানী খোৱাৰ পিছত ক'ল্ড ড্ৰিংকছ এটা খাওঁ। চ' ক'ল্ড ড্ৰিংকছ এটা এতিয়া আজি দুপৰীয়া আহাৰ ইয়াতে চেছ কৰিলোঁ। সন্ধিয়া আকৌ দুটামান চামাৰ্থৰ কাম আছিলে, চ' সেইকেইটা কৰি মেলি ময়ো এতিয়া ওলাই আহি গ'লোঁ ঘৰলৈ। এই দিনটো এনেকেই পাৰ হ'ল। চ' আশা কৰিছোঁ আপোনালোকৰ দিনটো ভালে গ'ল। আজিলৈ আহিছোঁ গাইজ, বাই বাই। কালি লগ